নমস্কাৰ, আজি জন্মদিন, গতিকে আহক আমি জন্মদিনটো উদযাপন কৰোঁগৈ। আজি অকণমান বেলেগ ধৰণে ভাবিছোঁ, কিন্তু আপোনালোকক লৈ পেলাই উদযাপন কৰিম। জয় জুবিন দা। এতিয়া 7টামান বাজিছে, আমি ওলাই আহিছোঁ। আমি কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই দেখুৱাম আজি জন্মদিনটো আপোনালোকৰ লগত একেলগে আমি উদযাপন কৰিম। বহুতেই হয়তো ভাবিব পাৰে এনেকৈ দিয়াৰ ভিডিঅ'নো কিয় দিব লাগে, কিন্তু ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকৰ সঁহাৰি পাই খুবেই ভাল লাগিলে। বহুতে কৈছিলে এনেকৈ যদি আমি কাৰোবাৰ মুখত হাঁহি বিৰিঙোৱা ভিডিঅ' দেখুৱাব পাৰোঁ, তেনেহ'লে সেই ভিডিঅ'ই হয়তো আন 10জনকো প্ৰেৰণা দিব এনেকৈ আন 100জনৰ মুখত হাঁহি বিৰিঙাবলৈ। গতিকে ব'লক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। মাহৰ শেষ, হাতৰ শক্তিও তাকৰ। গতিকে নিজৰ শক্তিৰে নিজৰ চেষ্টাৰে যিকণ পাৰিছোঁ তাতেই অকণমান মানসিক তৃপ্তি পাইছোঁ। কোনেও বেয়া নাপাব দেই। অৱশ্যে সেই সময়ত তেওঁলোকৰ মুখৰ হাঁহিবোৰ কিন্তু সম্পূৰ্ণ স্বতঃস্ফূৰ্ত আছিল, যেন ঈশ্বৰৰ আশীৰ্বাদ। হেপী বাৰ্থডে। থেংক ইউ দাদা, নমস্কাৰ। আজি মোৰ জন্মদিন মানে, সেইকাৰণে ভাবিছোঁ আপোনালোকে ইমান কষ্ট কৰে, আশীৰ্বাদ কৰিব। এইটো লওকচোন। এটা কথা, বন্ধুবৰ্গ মিতিৰ কুটুম মাতি ডাঙৰকৈ বাৰ্থডে পাৰ্টি দিয়াৰ পৰিৱৰ্তে এনেকৈও কেতিয়াবা জন্মদিন উদযাপন কৰিবচোন। সঁচাকৈ বহুত ভাল লাগে কিবা এটা। আনৰ মুখত হাঁহি বিৰিঙায়ো নিজে হাঁহিব পাৰি। এইটোৱে কথা, আমি জুবিন দাৰ আদৰ্শৰে আগবাঢ়ি যাব লাগিব। তেওঁক আমাৰ বুকুৰ মাজত জীয়াই ৰাখিব লাগিব। আমাৰ কৰ্মৰ মাজেৰে তেওঁৰ চিন্তাখিনি আমি বাস্তৱত ৰূপায়িত কৰিব লাগিব। গতিকে দায়িত্ব নধৰিব, আশীৰ্বাদ কৰিব যাতে আগলৈ আৰু শক্তি গোটাব পাৰোঁ এনেকৈ মানুহৰ মুখত হাঁহি বিৰিঙাবলৈ। হেপী বাৰ্থডে।